নমস্কাৰ টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দৰাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিবলৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছত পুনৰ এবাৰ মুখ্যম আঘাত আৰু এইবাৰ 12 সতীৰ্থ সহ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই সবিক জনাইছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক কংগ্ৰেছ দলত পুনৰ এবাৰ মুখ্যম আঘাত এবাৰ কংগ্ৰেছ ত্যাগ কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই 12 সতীৰ্থ সহ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান মুকুল চাংমা গাৰু হিলছৰ 8 গৰাকী আৰু খাচী জয়ন্তে হিলছৰ 4 গৰাকী বিধায়কে যোগদান কৰিছে তৃণমূল কংগ্ৰেছত কংগ্ৰেছ হাইকমাণ্ডে মুকুল চাংমা দলত ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হ'ল আৰু অৱশেষত তৃণমূল কংগ্ৰেছত যোগদান কৰিলে মুকুল চাংমা ত্ৰিপুৰা পিছত এবাৰ মেঘালয়ত টিএমচিৰ খেলা আৰম্ভ হ'ব বুলি চৰ্চা লাভ হৈছে এতিয়া ৰাজনৈতিক মহলত এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক কংগ্ৰেছ দল ত্যাগ কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা মুকুল চাংমাই আৰু 12 জনকৈ সতীৰ্থক লগত লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে মুকুল চাংমাই এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক এবাৰ তৃণমূল কংগ্ৰেছলৈ ৰাওনা হ'ল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু 17 জন বিধায়ক থকা কংগ্ৰেছত এতিয়া বাকি ৰৈছে মাত্ৰ 5 জন বিধায়ক মেঘালয় আৰু এতিয়া টিএমচি তৃণমূল কংগ্ৰেছ আন এটা শক্তিশালী বিৰোধী দললৈ ৰূপান্তৰিত হ'ল মেঘালয়ত আৰু দেখা পোৱা গৈছিল 2018 যি নিৰ্বাচন হৈছিল মেঘালয়ত সেই নিৰ্বাচনত এখনো এখন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল তৃণমূল কংগ্ৰেছে আৰু এতিয়া মুকুল চাংমাৰ তৃণমূল কংগ্ৰেছলৈ গমনে এক প্ৰকাৰ শক্তিশালী কৰি তুলিছে তৃণমূল কংগ্ৰেছক